डिफू गवर्नमेंट कॉलेज along tame tumi Assam ang kang along Bharat Ratna Dr. Bhupen Hajorika ningkan pharoisi mahang ke thek katalona sonsi katalon dun jaime ka tengben mai chengche prang karlitang Dr. Bhupen Hajorika aphan kachikimo dengponlo lasopi Bharat Ratna Dr. Bhupen Hajorika puthak mai padoponji aphan pura DGC principal Mojam Hossain Borbhuya pen mai chari pon lasi laso mailong ke phalam thela pen aluhi pachini professor Mahin Kropi pensi pachini ponlo laso long aluhi man pen resource person mate Karbi Anglong Autonomous Council under Secretary Dipanjit Bora lapen kapre ke theding tum chitong dun Dr. Bhupen Hajorika pirthe ki dutti ka hot ki claim ki da mate ki aputhak video ta paklang pontu lapu mailong Karbi Anglong Autonomous Council under Secretary Dipanjit Bora pen Dr. Bhupen Hajorika mahang ke thek arni alam thanpon lapena kai lamu charu ponsi osomar phan thanpon laso phi Dr. Bhupen Hajorika alun kilun lapen hirjir pen danglok charli osomar phan kache patte padopon pusi birtare punno lapu laso mai resource person mate Karbi Anglong Autonomous Council under Secretary Dipanjit Bora pen pherangkyang no ningjepon Karin dharin avore ogoni kalika dehoronde sore জন্মৰ দিনটো আমি উদযাপন কৰিব বিচাৰিছোঁ সকলোৱে আমি এইটো কণ্টিনিউশ্যন হ'ব সকলো বিভাগৰ পৰা এইটো হৈ আছে আৰু আমাৰ সেই একে এটা চিমিলাৰলি আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজতো তেখেতলোকে অনুষ্ঠানটো আয়োজন কৰিছে আৰু মোক এই অনুষ্ঠানটোত এজন ৰিচোৰ্চ পাৰ্চন হিচাপে মোক ইয়াতে আমন্ত্ৰণ জনাইছে সেই সূত্ৰে মই আপোনালোকক এতিয়া কৈছোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ তেখেতৰ জন্ম হৈছিল আজিৰ দিনটোৱে 8 ছেপ্টেম্বৰ আৰু মৃত্যু হৈছিল 2011 চনৰ তেখেতৰ আছিল 5 নৱেম্বৰত তেখেতৰ মৃত্যু হৈছিল গতিকে মৃত্যু হৈছিল এই দুটা তেখেতৰ হ'ল তেখেত এজন আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে গোটেই বিশ্বৰ বাবে এজন বটবৃক্ষ অৰ্থাৎ তেখেত এটা আমব্ৰেলা আৰু আমব্ৰেলাৰ তলত আমি তেখেতৰ পৰা আমি ছাঁ লৈ থকাৰ নিচিনা সাংস্কৃতিক দিশতেই হওক ৰাজনৈতিক দিশতেই হওক বা অৰ্থনৈতিক দিশতেই হওক বা সাংস্কৃতিক বা কালচাৰেল আৰু আদাৰ্ছ অৰ্থনৈতিক দিশেই হওক এই সকলো দিশবিলাক সামৰি তেখেতে এটা আমাক কিছু দি গৈছে সুৰেৰে গীতেৰে আৰু তেখেতৰ সংস্কৃতিৰ যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীৰে তেখেতে আমাক বহু কথা তেখেতে দি থৈ গৈছে যিবিলাক বস্তু আমি সেই তেতিয়াৰ দিনতে 1952 চন বা 1946 চনতে তেখেতে যিবোৰ কথা কৈছে সেই কথাবিলাক আজি আমি আকৌ অনুধাৱন কৰিবলগীয়া হৈছে ৰিৱাইণ্ড কৰিবলগীয়া হৈছে গতিকে তাৎপৰ্য এইটোৱে আছিল যে তেখেতে বহুত বছৰ আগতে এইবিলাক কথা আজি বৰ্তমান যিটো প্ৰেক্ষাপটত যিবোৰ হৈ আছে সেইবিলাক বস্তু তেখেতে আগতেই বুজিছিল প্ৰতিটো মুহূৰ্তৰ গতিকে এনে এজন বিৰল ব্যক্তিৰ প্ৰতি আমি আজি শ্ৰদ্ধা জনাইছোঁ আৰু এই শ্ৰদ্ধাটো আমাৰ শ্ৰদ্ধা আগতেও আছে ভৱিষ্যতলৈও থাকিব আৰু আমাৰ হৃদয়ৰ পৰা এইটো কোনো ধৰণৰ এটা অনুষ্ঠানৰ বুলিয়েই নহয় আমি প্ৰতিজন ব্যক্তিৰ এটা হৃদয়ৰ কোণৰ পৰা আমি তেখেতলোকক সন্মান যাচি আহিছোঁ আৰু সেই তেখেতে তেওঁলোকৰ সৃষ্টিৰে আমাৰ এই হৃদয়ত এটা স্থান লাভ কৰিছে গতিকে সেই স্থান লাভ কৰাৰ হেতুকে আমি স্পণ্টনাছলি স্বতঃপূৰ্ণভাৱে তেখেতক শ্ৰদ্ধা জনাই আহিছোঁ ভৱিষ্যতলৈও তেওঁৰ শ্ৰদ্ধা জনাই যাম আৰু তেখেতৰ যিখিনি আদৰ্শৰাজি তেওঁ আছে তেওঁ যিটো এক্সপেক্ট কৰিছিল গানেৰে হওক তেখেতৰ লিৰিক তেওঁৰ সৃষ্টিৰে হওক সেই কথাখিনি যাতে আমি প্ৰতিজন ব্যক্তিয়ে অনুধাৱন কৰি আমি আমাৰ তেখেতৰ কৰণীয় কামখিনি আমি কৰি যাব পাৰোঁ সাংস্কৃতিৰ দিশতেই হওক বা অৰ্থনৈতিক দিশতেই হওক এনেকৈ উন্নয়নৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতে হওক চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰতে হওক বা কৃষক বনোৱা সকলোৰ কাৰণে তেওঁ যিখিনি মহৎ বাণী আমাক দি গৈছিলে তাক যাতে আমি হুবহুভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত প্ৰতিজনে অগ্ৰগণীয় ভূমিকা ল'ব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে চেষ্টা অব্যাহত ৰখাৰ কাৰণে আমি সকলোকে আহ্বানো জনাইছোঁ আৰু তেখেতলে সেই সৃষ্টিৰাজি সেইখিনি ইতিমধ্যে কৰি গৈছে গতিকে এইখিনি আজি তেখেতৰ আৰু এজন যিজন বটবৃক্ষ বুলি কওঁ যিজন এজন পায়নিয়াৰ গতিকে সৃষ্টিৰাজি তেওঁৰ বিষয়ে আমি খুব কম সংখ্যক কথাহে জানো আৰু সেইজন সৃষ্টিৰাজি যিজনৰ ব্যক্তিৰ প্ৰতি আমি বৰ বিশেষ
ক'বলৈ যোৱাটো আমাৰ কাৰণে যথেষ্ট বুলি ভাবোঁ আমি, যিহেতু তেখেতৰ ইমান গুণ আমি বখানিব পৰা অৱস্থা নাই। তথাপিতো যিখিনি মই জানিছোঁ বা যিখিনি মই বুকিছ নলেজৰ পৰা আমি যিটো পাইছোঁ, আৰু তেখেতক আমি যি গানেৰে হওক, আমাৰ তেখেতৰ গীতেৰে হওক বা তেখেতৰ সৃষ্টিৰাজি আমি যিখিনি দেখি আহিছোঁ, পঢ়ি আহিছোঁ, সেইখিনিকে মই অৱগত কৰিছোঁ। পুনৰ তেখেতৰ মোৰ হিয়াৰ কোণৰ পৰা মোৰ ব্যক্তিগতভাৱে মই তেখেতৰ মই শ্ৰদ্ধা জনাইছোঁ। তেখেতে য'তেই থাকক শান্তিৰে থাকক, আৰু তেখেতে আমাক যাতে আশীৰ্বাদ দি থাকক যে সমাজ ব্যৱস্থাটোক যাতে তেখেতে কোৱাৰ ধৰণে আগুৱাই নিব পাৰোঁ, তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। থেংক ইউ। কাৰ্ডন।